নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি মই মুভি চালোঁ দ্য ইয়াৰা। সেই মুভিটোৰ বিষয়ে মই ৰিভিউ কৰিম। তো বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মই এটা কথা ৰিকুৱেষ্ট কৰি কৈ আছোঁ, প্লিজ দেই। যদিহে এতিয়ালৈকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু বন্ধুসকল প্লিজ ছাপোৰ্ট কৰক। ইমানে ক'লোঁ আৰু ভিডিঅ'টো আগবঢ়াওঁ বলক। দিল বেচাৰা মুভি চোৱাৰ পিছত আৰু মোক কোনো ধৰণৰ ধৰক তেনেকা মুভি চাবলৈ মন যোৱা নাছিলে, বাট ফাইনেলি ধৰক এইটোতো বিদ্যুৎ জামৱালৰ মুভি হয়, যিহেতুকে আমাৰ অসমৰ কেনি বসুমতাৰীও আছে আৰু বহুত অমিত চেট মোৰ ফেভৰেট এক্টৰ কেইটামান থকাৰ বাবে মই মুভিটো চালোঁ। মুভিটো এভাৰেজ আছে, ভালো ক'ব নোৱাৰি বেয়াও ক'ব নোৱাৰি। মানে ভাল প্লটত বনাইছে। এটা মানে ক্ৰিমিনেল গেং থাকে আৰু তেওঁলোকে ফ্ৰেণ্ড কেনেকা হয়, তেওঁলোকৰ মানে চাইল্ডহুড কেনেকা আছিলে, তেওঁলোকৰ য়ং লাইফটো কেনেকা আছিলে, লাষ্টত কি হয়, তেওঁলোকে কি হ'ব লগা হয়, কিমান মানে ধৰক ক্ৰিমিনেল কৰিছে, তেওঁৰ ৰেকৰ্ডটো বিলাক কি, এইবিলাকক মুভিয়ে দেখাব গৈছে। মানে এটা পাৰফেক্ট ক্ৰিমিনেল ফ্ৰেণ্ড কেইটামান যেটামান থাকে যেন, মানে এইটো ধৰক 1890 চনৰ চিনেমা হয়, মানে কাহিনীটো হয় চৰি। আৰু এই চিনেমাটো ফ্ৰেঞ্চ মুভি এটাৰ পৰা ৰিমেক কৰি আছে, অফিচিয়েল ৰিমেক কৰি। আৰু এই মুভিটো আহিছিলে 2016লৈকে বনোৱা হৈ গৈছিলে, কিন্তু কোনো ডিষ্ট্ৰিবিউটৰ চাগে নিকিনাৰ বাবে এই মুভিটো অনলাইনত ৰিলিজ দিলে। আৰু মুভিটো ভালে আছে, বেয়াও ক'ব নোৱাৰি। এই একশ্যন চিকুৱেঞ্চ কেইটাও বিদ্যুৎ জামৱাল ছাৰৰ ভাল আছে। মানে আমাৰ অমিত চেট, বিদ্যুৎ জামৱাল আৰু প্ৰায় কেনি বসুমতাৰী, তেওঁৰো এক্টিং চাই মোক বহুত ভাল লাগিছে। আৰু এটা মানে ডিষ্টাৰ্ব কৰিছে মুভিটোৰ গানা। ইমান মানে বাৰে বাৰে মুভিটোত মানে ধৰক এটাৰ পিছত এটা 10-15 মিনিটৰ পিছে এটা গানা আহি থাকে, সেইটো অলপ ডিষ্টাৰ্ব কৰিছে। ইমান এটা গানা দিব নালাগিছিলে। আৰু এটা কথা, এই যিটো মানে এক্ট্ৰেছ আমাৰ ধৰক এই মুভিৰ এক্ট্ৰেছ শ্ৰুতি হাছান, তেওঁৰ এক্টিংটো মানে এভাৰেজ আছে, ভালো ক'ব নোৱাৰি আৰু বেয়াও ক'ব নোৱাৰি। মুভিটোৰ কাহিনীটো মানে 2 ঘণ্টা 10 মিনিট আপোনালোকক পুৰা বান্ধি ৰাখিব আৰু কোনো ধৰণৰ ধৰক বৰিং ফিল নকৰে। আপোনালোকে আৰামত এই মুভিটো আপোনালোকে চাই মানে নিজৰ ফেমিলিৰ লগত আৰামত চাব পাৰিব। কোনো ধৰণৰ ডিষ্টাৰ্বিং চিন নাই বা কোনো ধৰণৰ তেনেকুৱা ছেক্সুৱেলিটি চিন নাই, এনেকুৱা বেছি গালিও নাই। আছে কেইটামান গালি মুভিৰ ভিতৰত, কিন্তু তেনেকুৱা ধৰণৰ গালি এতিয়ালৈকে মানে মই দেখিব পৰা নাই মুভিটোত, আপোনালোকেও নাপাব, এনে কৈছোঁ। মুভিটোত গালি নাই, তাৰমানে আৰামত আপোনালোকৰ ফেমিলিৰ মাজত চাব পাৰিবা। এই মুভিটো আপোনালোকে G5ত এভেইলেবল হৈ গৈছে। ছাবস্ক্ৰিপশ্যন কৰা নাই যদি আপোনালোকে অনলাইন ক'ড বা ৱেবছাইটত ডাউনলোড কৰিব আৰু চাই ল'ব। এনেই আজিকালিতো সকলো মুভি মানে এভেইলেবল হৈ যায় ৰিলিজ দিয়াৰ পিছত। মুভিটো মানে ট্ৰেইলাৰত যিটো দেখিছিলোঁ সেইমতে ভালে লাগিলে, ইমান মানে ধৰক ইমপ্ৰেছ কৰিব নোৱাৰিলে, বাট এভাৰেজ লাগিলে। কাহিনীও ভাল আছে, মিউজিক ভালেই আছে, বাট বেছি গান থকাৰ বাবে অলপটো ডিষ্টাৰ্বিং কৰিছে। তাৰপিছত সকলো এক্টৰৰ মানে এক্টিঙো ভাল লাগিছে, কোনো ধৰণৰ মানে অভাৰ এক্টিং বা তেনেকুৱা ধৰণৰ কিছু একো দেখিব পোৱা নাই। আৰু স্পেচিয়েলি মোক ভাল লাগিছে আমাৰ অমিত চেট, যিয়ে নেকি নেচাৰেল এক্টৰ হয় আৰু তেওঁৰ এক্টিংটো চাই মোক বহুত ভাল লাগে। মইতো তেওঁৰ অফিচিয়েলি ফেন হয়, বাট হ'লেও এই মুভিটোত মানে তেওঁক মানে যিমান মানে এটা ছাছপেন্স আছিলে যে তেওঁক মানে এই মুভিটোত বেছি ভালকৈ ধৰক এক্টিং বা তেনেকুৱা ধৰণৰ কিবা চাব পাম বুলি, সেইটো অলপ এভাৰেজ আছে। মানে কি, তেওঁতো এতিয়া ধৰক লাহে লাহে আগবাঢ়ি আহিছে। আৰু এই মুভিটো ৰিলিজ দিছিল মানে এই মুভিটো কমপ্লিট হৈছে 2016ত আৰু আজি এই মুভিটো ৰিলিজ দিছে 2020ত। সেইবাবে তেওঁ 2016 আৰু 20ৰ মাজত তেওঁ মানে বহুত আপডেট হৈ গৈছে। আৰু এতিয়া যিটো মানে ধৰক ৱেব ছিৰিজ এটা আহি আছে ছনী লিভত, সেই ৱেব ছিৰিজটো সেই ৱেব ছিৰিজটো মই চাবলৈ মানে বহুত অপেক্ষা কৰি আছোঁ। আশা কৰিছোঁ এই ৱেব ছিৰিজটো ভাল লাগিব বুলি। আৰু কি কৰিম আৰু, এনেকুৱাতো ধৰক ভাল মুভি চাবতো এতিয়ালৈকে মানে ভাগ্যত নাই। আৰু থিয়েটাৰো বন্ধ, যিকেইটা ৰিলিজ দি আছে অনলাইনততো সেইটো চাবই লাগিব। নিজকে মানে ধৰক মানে নিজৰ এক্সপিৰিয়েঞ্চ যিটো মানে পাব্লিকৰ মাজত ওলাই আনিবই লাগিব। সেইবাবে মই যিকোনো ৱেব ছিৰিজ বা যিকোনো মুভি হওক, সৰু এক্টৰৰ হওক কি ডাঙৰ এক্টৰৰ হওক, সেইকেইটা সকলো মুভি বা ৱেব ছিৰিজ চাই মই ৰিভিউ কৰি আগবঢ়াওঁ আৰু আপোনালোকৰ মাজত আনো। সেইবাবে মই ইয়াৰা মুভিও চালোঁ। ইয়াৰা মুভি মোক এভাৰেজ লাগিছে, একদম চাব পৰা মুভি, একো ধৰণৰ আপোনালোকে বৰিং ফিল নকৰে, আৰামত 2 ঘণ্টা পাৰ হৈ যাব, আপোনালোকক কেতিয়াও মানে ধৰক টাইম ৱেষ্ট নহ'ব। আৰু ইমানে কৈছোঁ বন্ধুসকল, যদি ভিডিঅ'ত কিবা ভাল পালে
প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকা ধৰণৰ মুভি ৰিকমেণ্ডেশ্যন বা মুভি ৰিভিউ মই এই চেনেলত আনি থাকো তো বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জয় আই অসম নমস্কাৰ